নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আৰ ডি ফিল্মছলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম এটা কাহিনী, যিটো কাহিনীৰ পৰা আপোনালোকে বহুতো এটা ইম্পৰ্টেণ্ট লেছন শিকিব পাব। বন্ধুসকল, মোৰ নাম হৈছে ৰাহুল আৰু আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ আৰ ডি ফিল্মছলৈ। বন্ধুসকল, তেনেহ'লে বলক অলপ সময় নষ্ট নকৰি কিনো এই ইম্পৰ্টেণ্ট লেছন বা কাহিনীটোতনো কি এনেকুৱা বস্তু আছে যি নেকি আমি শিকিবলৈ বহুত প্ৰয়োজন বুলি ভাবোঁ, সেই কথাখিনি জানো। আৰু বন্ধুসকল, তেনেহ'লে এই কাহিনীটো আৰম্ভ কৰোঁ। এখন গাঁও আছিল আৰু সেই গাঁওখনত এজন এনেকুৱা মানুহ আছিল যিয়ে নেকি সন্যাসীবোৰ ফ্ৰড বুলি বিশ্বাস কৰিছিল। সকলো সন্যাসীক তেওঁ বেয়া পাইছিল আৰু তেনেতেই সেই গাঁওখনৰ এডাল গছৰ তলত তেওঁ এজন সন্যাসীক ধ্যান ধৰি থকা দেখা পালে। আৰু দেখা পোৱাৰ মাত্ৰকেই তেখেতে যাই সন্যাসীজনক ইমানে বেয়াকৈ ক'লে, তেখেতৰ যিমান খং আছিল, যিমান এই সন্যাসীবোৰৰ প্ৰতি অবিশ্বাস আছিল, সেইবোৰ চব বাহিৰ কৰিলে খঙত। গালি পাৰি বহুত বেয়া বেয়িকৈ সন্যাসীজনক ক'লে আৰু কোৱাৰ পিছত সন্যাসীজনে তথাপি একো নোকোৱাত সেই মানুহজন মনে মনে গুচি গ'ল। আৰু তেতিয়া এই সন্যাসীজনৰ ওচৰতে থিয় হৈ থকা এজন মানুহে সন্যাসীজনক সুধিলে, বোলে তেখেতে আপোনাক ইমান বেয়া বেয়িকৈ ইমান কথা শুনাই থৈ গ'ল, আপুনি কিয় মনে মনে থাকিল, আপুনি কিয় একো প্ৰত্যুত্তৰ নিদিলে? তেতিয়া সেই সন্যাসীজনে এই মানুহজনক ক'লে যে তুমি যদি কোনোবা এজনক কিবা এটা উপহাৰ দিয়া, সেই উপহাৰটো যদি তেখেতে নলয়, তেনেহ'লে সেই উপহাৰটো কাৰ তাত থাকিব? এবছলিউটলি সেই উপহাৰটো আপোনাৰ তাতেই থাকিব। তাৰ মানে কি হ'ল যে তেওঁ যে মোক ইমান বেয়া বেয়িকৈ ক'লে, সেইখিনি মই গ্ৰহণ কৰা নাই আৰু সেইকাৰণেই তেওঁ যিমানেই মোক গালি পাৰিছে, মোক বেয়াকৈ কৈছে, সেই সকলোবোৰ তেখেতৰ নিজৰ গাতেই লাগিল। আৰু বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটোৱে শিকিলোঁ যে আপোনাক যদি কোনোবাই বেয়াকৈ কয়, আপুনি যদি কোনো কাৰণত সেই বস্তুখিনি একচেপ্ট নকৰে, সেই আপুনি তেখেতে আপোনাক বেয়া বুলি কোৱাটো আপুনি যদি একচেপ্ট নকৰে, তেতিয়াহ'লে আপোনাৰ গাত কোনো কাৰণত সেই কথাখিনি নালাগে। আপুনি সেইটোৰ ওপৰত ৰিয়েক্ট নকৰিব, আপুনি সেই কথাটো একচেপ্ট নকৰিব, আপোনাৰ কোনো কাৰণত অপকাৰ নহয়, ওলোটাই সেই মানুহজনৰ ওপৰতে সেই প্ৰভাৱটো পৰিব। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ আহিম অন্য এটা ভিডিঅ'ৰ সৈতে অহা কাইলৈ। ধন্যবাদ। জয় অসম।